তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই এটা বিশেষ ভিডিঅ' লৈ। তো আজি একো ব্লগ বনাবলৈ যোৱা নাই, এটা সৰু ভিডিঅ' বনাবলৈ গৈ আছোঁ। ভিডিঅ'টোৰ যোগেদি এটা সৰু মেছেজ পঠিয়াইছোঁ কিছুমান মানুহলৈ। তো আজি ডিউটি অফ আছিলে, গতিকে মোৰ লগত আছে স্বৰাজ গগৈ, আমি লগতে কাম কৰোঁ। তো আজি এটা মোবাইল ডেলিভাৰ কৰিবলৈ যাম, যিটো মানে OBD মানে অ'পেন বক্স ডেলিভাৰী। মানে মোবাইলটো যেতিয়া আমি ডেলিভাৰ দিবলৈ যাম, সেইটো আমি কমপ্লিট খুলি মেলি দেখাব লাগিব। অলৰেডি মানে খুলি মেলি দেখাই কি কি বস্তু আছে, কি কি নাই, শিলগুটিয়ে আছেনে, পাথেৰে আছেনে, ইটাই আছেনে, মোবাইলে আছে। গতিকে আমি বস্তুটো খুলি মেলি সম্পূৰ্ণকৈ ডেলিভাৰ মানে দিব লাগিব। তো ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই। তো বহুত মানুহে মানে কি হয়, ফ্লিপকাৰ্টত বহুতে অৰ্ডাৰ দিয়ে, যিসকলে দি থাকে সিহঁতেতো টেনশ্যনেই নলয়, ফ্লিপকাৰ্টৰ বিষয়ে ভালকৈ জানে। বাকী কিছুমানেতো ভয় কৰে ন, যে মোবাইল দিম অৰ্ডাৰ, কিবা আহিব কিবা নাহে, বা ওলাব বা নোলায়। কিছুমান উৰা বাতৰি ওলাই থাকে যে হয় নহয়, শিলগুটি ওলাই কয়, কিছুমান পাথৰ ওলাই বুলি কয়। গতিকে আজি আপোনালোকক একদম আমি লাইভ দেখাম। এইটো মোবাইল এটা আছে আমাৰ লগত, এইটো মোবাইল এটা আছে কমপ্লিট চিল পেক। এইটো আমি ডেলিভাৰ কৰিবলৈ যাম, মানে অলৰেডি খুলি মেলি দেখামগৈ। যদি ইয়াৰ ভিতৰত শিলগুটি ওলায় বা ইটা ওলায়, তেনেহ'লে দুয়োটা আমি পিটনটো খাম, আপোনালোকে চাই থাকিব। আৰু যদি মোবাইল ওলায় তেনেহ'লে গম পাব যে একো চিন্তা কৰিবলগীয়া বিষয় নাই। গতিকে আপোনালোকে যিসকলে ভয় কৰি আছিলে যে অনলাইন পে'মেণ্ট কৰিম বা পইচাটো পাম বা নাপাম, বস্তুটো আহিব নাহিব, এইটো একদম বিন্দাছ থাকক, বিন্দাছ অৰ্ডাৰ দিয়ক। আপোনালোকে বস্তুটো 100% পাবই। যদিও ইনকেছ কিবা ডিফেক্ট ওলায় তেনেহ'লে ৰিফাণ্ডটো পাবই। আমি একো স্পনচাৰ কৰিবলৈ যোৱা নাই, কিন্তু জাষ্ট আমি ফ্লিপকাৰ্টত কৰোঁ কাৰণে দেখাব চেষ্টা কৰিছোঁ। গতিকে আজি আমি আছোঁ আমি বৰ্তমান নাজিৰা ONC কলনীৰ ভিতৰত। তো কাষ্টমাৰজন ONC কলনীয়ে হয়। তো লগৰজনে লগ ধৰিলে সেই বস্তুটো ডেলিভাৰ কৰিব লাগে, মানে ভাল লাগে আৰু লগতে গৈ পিনে। কিবা ওলাব ব'লকচোনতো, একদম লাইভ দেখাই থাকিম। যদি কিবা ওলায় মাৰ খাম, গতিকে আপোনালোকৰ অলপ সহযোগিতা কৰিব। তো কলনীখনৰ মানে দৃশ্যটো ধুনীয়া লাগে। তো এটা কোৱাৰ্টাৰ এটা পোৱালেতো বিন্দাছ থাকিয়ে গ'লেহেঁতেন। তো এইবোৰে লাইভ আৰু ন, আটাইতকৈ মানে টকা পইচা বেছিকৈ বুলি ক'লে এইখিনিয়ে আৰু ONC এইখিনিয়ে আৰু বেলেগ। প্ৰথম ONC আহে, ONC বোলে কি কয়, ONC কৰে। একো তুলনাই কৰিব নাই ইয়াৰ লগত। বোলে ল'ৰাটোৱে কি কয় বোলে ONC কৰে, দি দে আৰু বেলেগ প্ৰব্লেমেই নাই। তো ইয়াৰ পৰা বেছি দূৰ নহয়, জাষ্ট আৰু 50 মিটাৰমান গ'লে হ'ল। অকণমান গৈ পিনে লেফ্ট ছাইডে ঘূৰি দিব লাগিব। তো লেফ্ট ছাইডে ঘূৰি দিয়াৰ লগে লগে আমি পাই যামগৈ। পাই গ'লো তো লেফ্ট ছাইডে চাহ আপোনাৰ পাই যায়। এইডোখৰ খালি লৈ আমি ওপৰত থিব লাগিব। এই ওপৰত থিব লাগিব। এতিয়া আমি যাম এইটো ডেলিভাৰ দিবলৈ ওপৰত। কি আছে চাই থাকক, বিন্দাছ। ঠিকে আছেনে? চুলিখিনি ঠিকে আছে? ঠিকে আছে। পচন্দ কৰিবতো? তো অলপ মানে ভয় লাগি আছে, যদি কিবা ওলায় মাৰ যদি সমানে খাম দেই, সমানে মাৰো খাম। एक सुरीले के ये खोल के देखना पड़ेगा, ठीक है? एक सुरीले के और Please no! 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 তো এইটো চাব লাগিব প্ৰথমতে বস্তু চিল হৈ আছে নে নাই। এই চিল হৈ আছে নে বস্তুটো, তো অ'কে আছে। মানে এইকেইটা তো কোম্পানীয়ে লগাই দি আছে, এইকেইটা যে কোম্পানীয়ে লগাই দি আছে। 1 2 3 মোবাইল ওলালে। ये तो चार्जर, डाटा केबल, ये अपना पिन जो, ये रहा आपका मोबाइल। अभी इसको ऑन करना है, ठीक है? हाँ हो गया ऑन हो गया। तो फाइनली हमारा मोबाइल तो ऑन हो गल। तो इमानखिनि आছিলে বস্তু। যেতিয়া OBD শ্বিপমেণ্ট যেতিয়া আমি ডেলিভাৰ কৰিবলৈ যাওঁ, কমপ্লিট খুলি পিনে কাষ্টমাৰ আগত অন কৰালৈকে আমাৰ দায়িত্ব থাকে বস্তুটো। এতিয়া অ'কে আছে, অল ৰাইট। তো ইমানেই আছিলে ভিডিঅ'টো। তো বাই বাই।
তো ফাইনেলি গাইছ আমি মাৰ খাব লগা নহ'ল ভিতৰত খাব লগা নহ'ল তো অলপ ভয় লাগি আছিলোঁ বাৰু মই ভয় কৰা নাই ধেমালি কৰিছোঁ আমিতো দিয়ে থাকোঁ ন গতিকে আপোনালোকে জাষ্ট সৰু ভিডিঅ' এটা বনাই দেখাই দিলোঁ কোনো যাতে ভয় নকৰে তো মোবাইল অৰ্ডাৰ দিওঁতে একো নোলায় বস্তুটো একো নোলায় একো শিল পাথৰ নোলায় বহুত মানে কিছুমান ভিডিঅ' ভাইৰেল হ'বৰ কাৰণে মানে কিছুমান ভিডিঅ' বনায় কিছুমানে মানে সেইটোৱে আৰু ছাবস্ক্ৰাইব বাঢ়িবৰ কাৰণে ভিউজ বাঢ়িবৰ কাৰণে কমেণ্ট আহিবৰ কাৰণে সেইবোৰ কাৰণে ভিডিঅ' বনায় বাকী টেনশ্যন ল'বলগীয়া একো কথা নাই তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ গতিকে ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু যদি আপুনি নতুন হয় গতিকে চেনেলটো কি কৰিব ছাবস্ক্ৰাইব এটা কৰি দিব তো বাই বাই